নমস্কাৰ বন্ধুসকল আপোনাক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কিষানুছ আসামলৈ আৰু আজি একদম পুৰা গামোচা ৰুদ্ৰাক্ষৰ মালা পিন্ধি এফালে গৈ আছো সো আহক ক'ত যাম মই ৰাস্তাত কৈ আছো বলক আজি আমি ভিডিওটো আৰম্ভ কৰো এয়া মুখত মাস্ক পিন্ধি হাতত ফুল তাৰ পিছত ইফালে চাকি ধূপ লৈ আমি এটা কাষৰ এটা শিৱ মন্দিৰ এটা আছে সো শিৱ মন্দিৰটো তাতে গৈ আছো তো আপুনি শিৱ মন্দিৰ তো আহক ভিডিওটো চাই যাওক
বন্ধুসকল আমি বহুত টাইম ইয়াতে ৰখি অৱশেষত মানে পুৰোহিতগৰাকী নাই ইয়াৰে মন্দিৰৰ পুৰোহিতগৰাকী তেখেত ইফালে ক'ৰবাত ওলাই গৈছে তেখেতক আমি লগ নাপালোঁ আমাৰ ইয়াৰে অমৰ তালুকদাৰ বুলি তেখেত মানে যিজন আমাৰ শিৱ মন্দিৰৰ কমিটিৰে সদস্য এজন অমৰ তালুকদাৰ বুলি চ' তেখেতক মই লগ ধৰিলোঁ তেখেতক লগ ধৰাৰ পিছত তেখেতে কিছুমান কথা ক'লে যিবিলাক মানে শিৱ মন্দিৰৰ ঐতিহ্য কথা চ' ঐতিহ্য কথাৰ ভিতৰত আচলতে এই শিৱ মন্দিৰটো আমাৰ স্থাপন হৈছিল 1989তে চ' 1989তে স্থাপন হৈছিল কিন্তু তাৰে আগৰ এটা প্ৰবাদ আছে মানুহে কয় প্ৰবাদ মতে আচলতে 1979 চনত অমৰ তালুকদাৰ তেখেতে 30জন বনোৱা লৈ যি আমাৰ শিৱ মন্দিৰ আছে শিৱ মন্দিৰত বন গছ গছনি এনেকৈ চাফা কৰি আছিল ত' সেইখিনি সময়তে তাতে এডাল প্ৰকাণ্ড সাপ এডাল দেখা পাইছিল একদম গছৰ সমান ডাঙৰ চ' ডালৰ নিচিনা মাগুৰ বৰ্ণীয়া ৰং আছিল ত' সেই সাপডাল দেখি সকলোৱে ভয় খালে ভয় খোৱাৰ পিছত তাতে মানে কোনো কাম নকৰা হ'ল আৰু তেতিয়া তাতে মানে থিৰাং কৰিছে যে যিডাল আমাৰ বটগছ আছে তো গছডালৰ তলত মানে শিৱ মন্দিৰ এটা স্থাপন কৰিব লাগে চ' ইতিহাস মতে গছডালৰ ডালত ৰূপৰ জোলনাত ৰাধা কৃষ্ণনে জোলে বুলি কয় এতিয়া কিমান দূৰ সঁচা কিমান দূৰ মিছা সেইটো মই নাজানো কিন্তু মানুহে যিখিনি কৈছে সেইখিনি বস্তু মই মানে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু তাত মানে ডাঙৰ ডাঙৰ শিল আছে আৰু প্ৰত্যেকটো শিলে হাতীৰ মুখৰ দৰে হাতীৰ শুৰ তথা মুখ যেনেকুৱা এটা আকাৰ আছে সেই সকলো আকাৰৰ দৰে চ' এই সকলো বস্তু আপোনালোকক দেখুৱাম আৰু ইয়াৰ নেক্সট ভিডিঅ' আপোনালোকে চাই থাকক নেক্সট ভিডিঅ'টো আৰু ইণ্টাৰেষ্টিং হ'ব আমাৰ আধ্যাত্মিকতাৰ ওপৰত চ' আজিলৈ ইমানেই লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব যাতে নতুন নতুন ভিডিঅ'বোৰ পাই থাকে আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম ID চ' লিংক দিয়া আছে তাতে ফ'ল' কৰি দিব থেংক ইউ ধন্যবাদ